হৈ থকা আঞ্চলিক ৰাজনৈতিক যি দল বিটিআৰ কেন্দ্ৰিক আঞ্চলিক ৰাজনৈতিক দল কাৰণ এই দলে বিটিআৰতহে তেওঁলোকে ৰাজনীতি কৰিব। আমাৰ দৃষ্টিভংগী আছিল কি যে এই দুইটা দলৰ নেতৃবৃন্দসকল জাতীয় আন্দোলন জাতীয় সত্তা আৰু বদলেন সংগ্ৰামৰ মাজেদি তেওঁলোকে আহা সকলোৰে জাতীয়তাবাদ জাতীয় সত্তা আৰু বিটিআৰত ৩৫ লক্ষ জনসাধাৰণক আগুৱাই নিয়াৰ সকলোৰে এটা সিদ্ধান্ত আছে আৰু সেইমতে তেওঁলোকে নিজা নিজা দলত কাম কৰি আছে। যে সাংবাদিকসকলক মই লগ পাইছোঁ, সাংবাদিকসকলে প্ৰশ্ন কৰিছোঁ, মোৰ এটাই আহ্বান। প্ৰথম মই ১৫ আগষ্টত আহ্বান জনাইছিলোঁ, এতিয়া আজি ৩ অক্টোবৰ প্ৰায় ২-২.৫ মাহ উকলি গ'ল। আমাৰ এটাই আহ্বান এতিয়াও আছে যে বড়োসকলৰ যি বিভাজিত হৈ থকা আঞ্চলিক ৰাজনৈতিক যি দল বিটিআৰ কেন্দ্ৰিক আঞ্চলিক ৰাজনৈতিক দল কাৰণ এই দলে বিটিআৰতহে তেওঁলোকে ৰাজনীতি কৰিব, চৰকাৰ বনাব, কোনোবা অপজিশ্যনত থাকিব, কোনোবা ৰুলিঙত থাকিব, সেইটো আমি দেখিবলৈ পাইছোঁ। আমাৰ দৃষ্টিভংগী আছিল কি যে এই দুইটা দলৰ নেতৃবৃন্দসকল জাতীয় আন্দোলন জাতীয় সত্তা আৰু বদলেন সংগ্ৰামৰ মাজেদি তেওঁলোকে আহা সকলোৰে জাতীয়তাবাদ জাতীয় সত্তা আৰু বিটিআৰত ৩৫ লক্ষ জনসাধাৰণক আগুৱাই নিয়াৰ সকলোৰে এটা সিদ্ধান্ত আছে আৰু সেইমতে তেওঁলোকে নিজা নিজা দলত কাম কৰি আছে। আদৰ্শত কিছু পাৰ্থক্য থাকিব পাৰে, কিছু আদৰ্শ তেওঁলোকৰ মানে মিলো খায়, তো তেওঁলোকে কৰি আছে। আমাৰ আহ্বান আছিল যে সেই ঘৰখন বিভাজিত হৈ আছে, সেই ঘৰখন একেলগে এটা পৰিয়ালত আনিব লাগে। যিহেতু আগতে এটাই আছিল, সকলোৱে মিলিজুলি জাতি আগুৱাই নিয়াৰ ক্ষেত্ৰত জাতীয় অধিকাৰ বা সাংবিধানিক ৰাজনৈতিক অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিছিল। পিছলৈ এইটো বিভাজন হ'ল। ৰাজনীতিত হয় বিভাজন থাকে, কিন্তু আমি আহ্বান জনাইছোঁ যে একত্ৰিত পৰিয়ালত আমি আগবাঢ়ি যাব পাৰোঁ নেকি। কাৰণ এই ৰাজনৈতিক বিভাজনৰ কাৰণে বিভিন্ন সময়ত আমি দেখিবলৈ পালোঁ, গাঁওখনত এটা যদি বিয়া পাতা হয় তাত সকলোৱে নাযায়, কিছুমান যদি শ্ৰাদ্ধ অনুষ্ঠান কৰা হয় তাত নাযায়, গাঁৱৰ সভা সমিতিত বহু মানুহ এবচেণ্ট থাকে, বহু প্ৰেজেণ্ট থাকে। দলীয় এই বিভাজনটো আমি গাঁও সমাজ পৰ্যায়লৈকে আমি দেখিবলৈ পাইছোঁ আৰু ইয়াৰ কাৰণে বহুত জীৱন ক্ষয়ক্ষতি হ'ল। আমাৰ সামাজিক মানে যি এটা মানে যি ব্যৱস্থা এইটো বিভাজিত হৈ গ'ল। তো আমি আহ্বান জনাইছোঁ যে একেলগে যদি আগবাঢ়ি যাব পাৰে বিটিআৰবাসীৰ মংগল হ'ব, উন্নয়ন ক্ষিপ্ৰতাৰে আগবাঢ়িব, ইয়াৰ খোৱা কামৰা যিখিনি পৰিৱেশ ঘাট প্ৰতিবাদ সংঘাত এইটো নাইকিয়া হ'ব, ইয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। সেই আহ্বান এতিয়াও আছে, ভৱিষ্যতলৈ থাকিব। নীতি তৈয়াৰ কৰিব লাগে, ফৰ্মুলা তৈয়াৰ কৰিব লাগে বাকী নেতাসকলৰ, আৰু তেওঁলোকে সেই আহ্বানটো কেনেধৰণে আঁকোৱালি ল'ব বা কেনেধৰণে আগবাঢ়িব আমি শুনিছোঁ। মিডিয়াত কৈছে ২-৩ লানি আলোচনা হৈছে, আলোচনা সফল হওক আমি কামনা কৰিছোঁ। ধন্যবাদ।